আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ ৩৫ নম্বৰ দিন আৰু ৩৫ নম্বৰ দিনৰ এয়া ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা আধা ঘণ্টামানৰ আগতে দানা দি দিছিলোঁ মুৰ্গী পোৱালিখিনিক। দানা খাই হৈ গৈছিলে মুৰ্গী পোৱালিখিনি আৰু তাৰপিছতে পানী দি দিছোঁ। পানীত বৰ্তমান আজি কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, খালি পানী চাফা কৰিবৰ কাৰণে ৱাটাৰ চেনিটাইজাৰটো ব্যৱহাৰ কৰিছোঁ। আৰু মুৰ্গীখিনি বৰ্তমান এতিয়া ৰুমটোৰ ভিতৰত টেম্পাৰেচাৰ হৈ আছে ২৫-২৬ ডিগ্ৰী চেলচিয়াছ ৰাতিপুৱাৰ সময় যিহেতুকে। দুপৰীয়াৰ দৃশ্য। দুপৰীয়া বৰ্তমান দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে পানী দি দিছোঁ। যিহেতুকে বাহিৰত গৰম যথেষ্ট বেছি, সেইকাৰণে পানী খাবলৈ ওপৰা ওপৰি লাগিছে মুৰ্গী পোৱালিখিনি আৰু পানীও যথেষ্ট ভৰ্তিকৈ দি দিছোঁ, সম্পূৰ্ণকৈ দি দিছোঁ বাচনকেইটাত। বাচন লাহেকৈ আৰু পানী বঢ়াব লাগিব। পানী আপোনাৰ নাটনি যদি হোৱা দেখা যায় তেতিয়াহ'লে। আৰু বৰ্তমানলৈকে কিমানখিনি দানা খালে মুৰ্গী পোৱালিখিনিয়ে ক'বলৈ গ'লে ২৩০ কেজি দানা খালে বৰ্তমানলৈকে মুৰ্গী পোৱালিখিনিয়ে। আবেলি সময়ত দানা দি দিছোঁ মুৰ্গী পোৱালিখিনিক খাবলৈ আৰু দানা দিয়াৰ পিছতে মুৰ্গী পোৱালিখিনিক পানী দি দিছোঁ। আৰু পানীত বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, অকল ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। লগত পানীটো চাফা কৰিবৰ কাৰণে ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ। আৰু বৰ্তমান ভিতৰৰ টেম্পাৰেচাৰ বুলি ক'লে ৩২-৩৩ ডিগ্ৰী চেলচিয়াছ হৈ আছে, যিহেতুকে আজি ৰ'দ দিছিলে আৰু এতিয়া আবেলি অলপমান কমি গৈছে বাৰু উষ্ণতাটো।